খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল চাগে আৰু বহুত দিনৰ পাছত আজি ব্লগ এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছো কি কৰো তেনেকুৱা একো আজি প্ল্যান নাই বাৰু আজি মই এটা ডেইলি ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছো যিখিনি দিনত কৰো তাকে কৰিম ভাবিছো আৰু যেহেতু মই আজি ক্লাছলৈ যাম মই কি কৰো ইমান দিন কিয় ব্লগ দিয়া নাই আজি গম পাব সো ভিডিওটো চাই থাকিব আৰু এটা গৈ আছো এতিয়া গৈ পাই দেখাই আছো এটা মই আহি পাই গলো মই আপোনালোকক দেখাই যাম আৰু গৈ পাইছো মাফিজা একাডেমি বুলি লিখা আছে আপোনালোকে তেজপুৰৰ সিভিল চাৰিআলি কাৰ পাৰ্কিঙৰ অপজিটতে পাই যাব আৰু বিল্ডিংটোতে আৰু এতিয়া সোমাই গ'লো আৰু এতিয়া মেমে কিবা বুজাই আছে কাৰণ নেক্সট ডে এক্সাম আছিলে সেইটো কাৰণে কিবা বুজাই আছে কথা কৈ আছে সো তাকে শুনি আছো আৰু ভিডিঅ' কৰি আছো হেল্ল' গাইজ আৰু যেহেতু গম পাইছেই মই ইমান দিনে কিয় ব্লগ দিয়া নাছিলোঁ আৰু এতিয়া মই ক্লাছতে আছোঁ আজি লাষ্ট ক্লাছ হয় কাইলৈ আমাৰ এক্সাম আছে ব্লগটো কণ্টিনিউ কৰিম বুলি ভাবিছোঁ কাইলৈলৈকে বেছি যদি দীঘল হয় তেতিয়াহ'লে মই এক্সট্ৰা ব্লগো আপলোড কৰিব পাৰোঁ আৰু মই ক'ত শিকিছোঁ কি কৰিছোঁ আপোনালোকে মই তেজপুৰত শিকিছোঁ যিহেতু মই তেজপুৰত থাকোঁ তেজপুৰৰ মাফিজা একাডেমিত শিকিছোঁ মই আৰু ইয়াতে গোটেইখিনি দিয়া হয় গোটেইখিনি গম পাওঁ হেল্ল' গাইজ গুড মৰ্ণিং আৰু আজি মই ব্লগটো কালি ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি কণ্টিনিউ কৰিছোঁ যিহেতু মই কৈছিলোঁৱেই আজি পৰীক্ষা আছে আমাৰ মেকআপৰ চ' মই ভাবিছোঁ আপোনালোকক অলপ দেখাই যাম মই কি কৰোঁ কেনেকৈ কৰোঁ আৰু ক'ত হৈছে তেজপুৰৰ গোটেইখিনি দেখাম তেতিয়াহ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু এতিয়া আহি লাগি গ'লোঁ পূৰা আৰু তেজপুৰৰ ভিউটো চাওকচোন আৰু তেজপুৰৰ ৱেলকিং হোটেলত হৈছে আমাৰ টপ ফ্ল'ৰত হৈছিলে চ' সেয়াই আৰু ৰাতিপুৱাই আহি পেলাই কামত লাগি গ'লোঁ এতিয়া মই ক্ৰিম্পিং কৰিবলৈ লৈছোঁ আৰু এনেকৈ কণ্টিনিউ আপোনালোকক দেখাই থাকিম আৰু যিমানখিনি পাৰোঁ সিমানখিনি দেখাই যাম তেতিয়াহ'লে ভিডিঅ'টো কিন্তু লাষ্টলৈকে চাই থাকিব তেতিয়াহে গম পাব মই ইমান দিনে কিয় ভিডিঅ' দিয়া নাছিলোঁ আৰু এখেত মোৰ মডেল কিউটি আৰু এৰো চেনেল আছে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চেক কৰিব পাৰে আৰু বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনায় মই চেক কৰিছোঁ মজা লাগিছে চাই আপোনালোকেও চাই ভাল পাব থেংক ইউ চাব দেই আৰু এতিয়া চবে কৰি আছে মোৰ মডেলজনী মই দেখাই আছোঁ কমপ্লিট হোৱা নাই সেই শেষলৈকে আছে মোৰ মডেলজনী হৈছে জনী আধা হৈছে কেনেকুৱা লাগিছে কেনেকুৱা কৰিছোঁ মই কেনেকুৱা লাগিছে মোৰ লগত কাম কৰি ইমান ধুনীয়া টোপনি আহি গৈছে দেখিছে তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব নাপাহৰিব মই এতিয়া টোপনি অহাই দিওঁ মানে আৰু তুমি কেনেকুৱা পাইছা চকুডোখৰ মানে ওলোৱা নাই যেতিয়া পুৰা ফ্ৰেছ হ'ব তেতিয়া ওলাই যাব আৰু চকু মেকআপটো ভালকৈ তেতিয়া ভালকৈ মই দেখাম আপোনালোকক এতিয়া নেদেখাওঁ এতিয়া দেখালে ধৰিব নোৱাৰিব ন আৰু ক'ব কি মই ভুটনি বনাইছোঁ সেইটো কাৰণে মানে মই পাছত দেখাম আৰু এয়া কৰি আছে মই ইমানকৈ দেখাব পৰা নাই কাৰণ মই এতিয়া কাম কৰি আছোঁ ন মোৰ ফাৰ্ষ্টে হৈ গৈছে সেইটো কাৰণে মই মানে অলপ দেখা আৰু মই ৰেডি হৈ আছোঁ যিহেতু মোৰ কামখিনি খতমেই হ'ল সেইটো কাৰণে মই ৰেডি হৈ লওঁ আৰু ফটোশ্বুট হৈ আছে চব ফটোশ্বুটৰ কাৰণে মই ৰেডি হৈ আছোঁ আৰু লগতে খায়ো আছোঁ দেখিছেই নহয় আৰু ফটোশ্বুট হৈ আছে মোৰ বাৰী আহিব সেইটো কাৰণে মই ৰখি আছোঁ লাইনতে পিছফালে আৰু ফটোশ্বুট হৈছে দাদাই ফটোশ্বুট কৰি আছে আৰু চাওকচোন কোন আহিছে আমাৰ ইয়াত মেমে গেষ্ট হিচাপে মাতিছে উপাসনা প্ৰিয়ম বাক আৰু তেওঁৰে ফটোশ্বুট চলি আছে আৰু পাছত মই আপোনাৰ তেওঁৰ ভিডিঅ' দেখাই যাম আৰু এতিয়া খানা খাবলৈ আহিলোঁ যিহেতু ৰাতিপুৱাৰ পৰা একোৱে খোৱা হোৱা নাছিলে ভোক লাগিছে খাই লৈছোঁ ফাৰ্ষ্টে তাৰপিছত মই আপোনালোকক গোটেইখিনি দেখাম হেল্ল' গাইজ আৰু মই ৰেডি হৈ গ'লোঁ ৰেডি হৈ খালোঁ আৰু মডেলকো ৰেডি কৰিলোঁ চ' এতিয়া এনেই আছোঁ আৰু এয়া মোৰ ফ্ৰেণ্ড হয় হাই তাই চাদৰ মেখেলা পিন্ধিছে মই এনেকৈ আছোঁ মোৰ পিন্ধিব মন নগ'লে সেইটো কাৰণে এনেকৈয়ে থাকি গ'লোঁ আৰু অকণমান মেকআপ কৰি ল'লোঁ আৰু এতিয়া ফটোশ্বুট হ'ব যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাম তেনেহ'লে চাই থাকিব আৰু মোৰ মডেলজনীক আপোনালোকে দেখি পাব অলপ পাছত আৰু মই ৰেডি কৰি দিলোঁ ফাইনেল লুক আছামিজ ব্ৰাইডেল মেকআপ কৰিছোঁ
আৰু আপোনালোকে কেনেকুৱা পাইছে প্লিজ জনাব আৰু ভাল লাগিলে মোক কণ্টেক্টো কৰিব পাৰে তলত কমেণ্ট কৰিব কেনেকুৱা পাইছে আপোনালোকে চ' আৰু দেখাই যাম আৰু এয়া মোৰ ব্ৰাইডেলৰ মেকআপৰ ফটোশ্বুট চলি আছে আৰু এয়া মই হাঁহি আছোঁ মাজে মাজে কামো কৰি আছোঁ দাদাজনে শিকাই আছে আৰু সকলোৱে চাগে চিনি পায় ভৱেন মেধিদাক আৰু তেওঁৰ বহুত ফেমাছ হয় তেওঁৰ পৰা ফটোশ্বুট লৈ বহুত ভাল লাগিলে দাদা ইয়াতে মই কৈছোঁ আৰু কৈও আহিছোঁ বাৰু সেয়াই আৰু এয়া উপাসনা প্ৰিয়ম্বাক আদৰণি জনাইছে তাকে মই ভিডিঅ' কৰি ল'লোঁ আৰু ইমান ধুনীয়াকৈ এক্সপ্লেইন কৰিছে ন ইমান ধুনীয়াকৈ কথাখিনি কৈছে খুব ভাল লাগিছে এনেও মই তেওঁৰ বহুত ডাঙৰ ফেন হয় আৰু ঘৰত সকলোৱে ফেন হয় মোৰ বাৰু তেওঁৰ চিৰিয়েল সকলোৱে চাই থাকে আৰু সেয়াই আৰু এক্সপ্লেইন কৰিছে ধুনীয়াকৈ কথাকেইটা কৈছে খুব ভাল লাগিলে শুনি লগ পাই খুব ভাল লাগিলে আৰু বা বহুত ফিউ হয় চব ভাল লাগিলে আৰু এয়া উপাসনা বাৰ মাতৃ হয় মা হয় আৰু তেওঁক আদৰণি জনাইছে আৰু আণ্টিৰ কথাকেইটাতো আৰু কিউট হয় বহুত মৰম লগা বহুত ধুনীয়াকৈ কথাকেইটা কৈছে সেয়াই আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক মেমে আণ্টিৰ কথাকে কৈ আছিলে আণ্টি ইমান কিউট হয় ইমান ধুনীয়াকৈ কথাকেইটা কয় আৰু আণ্টিহঁতৰ লগত ঘৰুৱা সম্পৰ্ক আছে সেইখিনি কথাকে কৈ আছিলে আৰু আদৰণি জনালে তাৰপিছত কৈছিলে আৰু ইয়াৰ পাছত আছে চাৰ্টিফিকেট দিয়াখিনি চাৰ্টিফিকেটৰ কাৰণে মোৰ ভিডিঅ'টো নহ'ল কাৰণ মই ঘপককৈ মোক মাতি দিলে চ' ভিডিঅ' কৰিবলৈ টাইমেই নহ'ল মই ক'বও পাহৰিলোঁ কাকোকে সেইটো কাৰণে আৰু বেলেগৰ আৰু এতিয়া মই ব্লগটো যিখিনি দেখালোঁ সিমানখিনিয়ে পাৰিলোঁ আৰু এতিয়া এণ্ডিং হৈছে মানে মই তাত যিখিনি মেকআপ কৰিছিলোঁ এতিয়া ৰিমুভ কৰিছোঁ আৰু খোপাটো খুলিলোঁ আৰু গোটেইখিনিতো দেখিলোঁ মই কেনেকৈ কি কৰিছিলোঁ এই মেকআপটো দেখুওৱা নহ'ল একচুৱেলি কাৰণ ব্যস্ত হৈ থকা হয় আৰু সেইখিনি টাইমত বেলেগ কামৰ মনতো নপৰে আৰু যিহেতু আমাক টাইম লিমিট দিয়া হৈছিলে তো সেইটো কাৰণে টাইম লিমিটৰ জোখতে আমি কৰিছিলোঁ সেইটো কাৰণে দেখুওৱা নহ'ল যিমানখিনি পাৰিছোঁ সিমানখিনি দেখাইছোঁ এতিয়া এয়া কাপোৰ চাপোৰটো খুলিব আছিল বাকী অকল খোপাটোহে খুলিছোঁ আৰু কেনেকুৱা লাগিলে আজি মোৰ বহুত ভাল লাগিলে আৰু ইমান কিউটি কিউট ইমান কিউট মানে ইমান কথা ইমান কিউটকৈ কয় আৰু বহুত ভাল লাগিলে বহুত ভাল মেকআপো কৰিছে মই বহুত ছেটিছফাইড হয় আৰু আপোনালোকে যদিও বিচাৰে এনেকুৱা মেকআপ দেন কণ্টেক্ট কৰিব পাৰে বা পাৰ্টি আৰু কিবা এনেকৈ ৱেডিঙতো মাতিব পাৰে কণ্টেক্ট কৰিব আৰু সেয়াই বহুত ভাল লাগিলে ভাল পালানে নাপালা বহুত বেছি ভাল পালোঁ বহুত কৈছোঁৱে বহুত ভাল লাগিলে সেয়াই আৰু আপোনালোকেও যদি বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰিব মই তেজপুৰতে থাকোঁ বাট য'ৰে নহওক মই ল'ম যিহেতু এতিয়া নিউৱে হয় তো সেইটো কাৰণে মই চেষ্টা কৰিম আপোনালোকক ছেটিছফাই কৰিবলৈ আৰু তাইতো বাৰু ভালে পাইছে আৰু আপোনালোকে যদি ভাল পায় তেনেহ'লে মোক কণ্টেক্ট কৰিব তলত কমেণ্ট কৰিব মই ৰিপ্লাই কৰিম আৰু যদি কণ্টেক্ট নাম্বাৰ বিচাৰে তেতিয়াহ'লেও মই আপোনালোকক দিম চ' ইমানখিনিয়ে আৰু মই গোটেইখিনি খুলি খালি লওঁ তাৰপিছত এণ্ডিঙত দেখাম ঘৰত গৈ পেলাই মেকআপ আৰ্টিষ্টৰ ফোনৰ পৰা ভিডিঅ' কৰিছোঁ কেনেকুৱা লাগিলে আৰু মোৰ আজি বহুত মজা লাগিলে আৰু এজনী বহুত খুচুৰি হয় ছোৱালীজনী একচুৱেলি চ' সেইটো কাৰণে মেকআপ কৰি বহুত ভাল লাগিলে টাইমটো মানে কেনেকৈ পাছ হ'ল গমেই নাপালোঁ কষ্ট হৈছে তথাপিও মানে খুব ভাল লাগিছে আজি আৰু সেয়াই আৰু মইতো গোটেইখিনি ক'লোৱে আপোনালোকক আৰু মোৰ ফোনৰ পৰা কৰিছে এইটো ভিডিঅ' মোৰ তাত যাব তোমাৰ তাত নহয় মানে এইৰো চেনেল আছে সেইটো কাৰণে মানে এনেকৈ কৈ দিছোঁ আৰু নহ'লে চকুত ল'ব পাৰিতো আজিলৈ ফিনিচিং আৰু মেকআপ চেকআপ মই চব এৰাই দিলোঁ আৰু আজি ফিনিচিং হয় চ' ইমানখিনি আৰু এতিয়া বাকী আজিলৈ বাই বাই থেংকছ ফৰ ৱাচিং বাই বাই